আমাৰ বিটিআৰ অঞ্চলত অনুষ্ঠিত হ'ব আৰু এই ট্ৰফি বিশেষ দুৰান্দ ট্ৰফি আৰ্ম ফৰ্চেছসকলৰ মাজত হোৱা এটা কম্পিটিশ্যন হয় আৰু এই ফুটবল ট্ৰফি এছিয়াৰ আটাইতকৈ পুৰণি হয় আজি 131 সংখ্যক খেল অনুষ্ঠিত হ'ব আৰু ইয়াৰে আমি স্থানীয় আমাৰ ব্ৰিগেডিয়াৰ তেখেতৰ সহযোগত ফ্লেগ অফ কৰিছোঁ আজি এই ট্ৰফি ইয়াত প্ৰদৰ্শন হ'ব তাৰপিছত প্ৰদৰ্শনী খেল এটা হ'ব তাৰপিছত কাইলৈ বাক্সাত সেই একে ট্ৰফি লৈ এটা প্ৰচেশ্যন হ'ব তাৰপিছত চিৰাঙত প্ৰচেশ্যন হ'ব আৰু বাক্সাত হ'ব তাৰপিছত কোকৰাঝাৰলৈ নিব আমি সৌভাগ্য বুলি ক'ব লাগিব যে আন্তৰ্জাতিক পৰ্যায়ৰ খেল অন্ততঃ আমাৰ অসমৰ অন্য ঠাইত হোৱা নাই কিন্তু বিটিআৰ অঞ্চলত যোৱাবাৰ ফাৰ্ষ্ট টাইম হৈছে এইবাৰ ছেকেণ্ড বাৰ হৈছে আৰু ইয়াৰ জৰিয়তে অন্ততঃ আমাৰ এই অঞ্চলত আমাৰ নতুন যুৱসকলক ফুটবল খেলৰ প্ৰতি এটা আকৰ্ষণ কৰিবৰ কাৰণে এটা সুযোগ পাইছোঁ আৰু এই খেল যিহেতু উচ্চ মানদণ্ডৰ খেল হয় আৰু খেল দেখাৰ জৰিয়তে আমাৰ সৰু সৰু উঠি অহা চামে ফুটবলৰ প্ৰতি আকৰ্ষিত হ'ব তেওঁলোকে নিজকে ফুটবলৰ কাৰণে প্ৰস্তুত হ'ব আৰু এই তেনেকৈ সুযোগ আমি পাইছোঁ সেইকাৰণে আমি খুব সুখী আৰু আমি ধন্যবাদ দিছোঁ ভাৰতীয় সৈন্য বাহিনীক কাৰণ খেল আচলতে তেওঁলোকৰ মাজতে অনুষ্ঠান হয় যদিও এতিয়া জনসাধাৰণৰ মাজতে ইয়াৰ খেল আনি জনসাধাৰণৰ মাজত এটা খেলৰ প্ৰতি অনুপ্ৰেৰণা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আমাৰ বিটিআৰ অঞ্চলত অনুষ্ঠিত হ'ব আৰু এই ট্ৰফি বিশেষ দুৰান্দ ট্ৰফি আৰ্ম ফৰ্চেছসকলৰ মাজত হোৱা এটা কম্পিটিশ্যন হয় আৰু এই ফুটবল ট্ৰফি এছিয়াৰ আটাইতকৈ পুৰণি হয় আজি 131 সংখ্যক খেল অনুষ্ঠিত হ'ব আৰু ইয়াৰে আমি স্থানীয় আমাৰ ব্ৰিগেডিয়াৰ তেখেতৰ সহযোগত ফ্লেগ অফ কৰিছোঁ আজি এই ট্ৰফি ইয়াত প্ৰদৰ্শন হ'ব তাৰপিছত প্ৰদৰ্শনী খেল এটা হ'ব তাৰপিছত কাইলৈ বাক্সাত সেই একে ট্ৰফি লৈ এটা প্ৰচেশ্যন হ'ব তাৰপিছত চিৰাঙত প্ৰচেশ্যন হ'ব আৰু বাক্সাত হ'ব তাৰপিছত কোকৰাঝাৰলৈ নিব আমি সৌভাগ্য বুলি ক'ব লাগিব যে আন্তৰ্জাতিক পৰ্যায়ৰ খেল অন্ততঃ আমাৰ অসমৰ অন্য ঠাইত হোৱা নাই কিন্তু বিটিআৰ অঞ্চলত যোৱাবাৰ ফাৰ্ষ্ট টাইম হৈছে এইবাৰ ছেকেণ্ড বাৰ হৈছে আৰু ইয়াৰ জৰিয়তে অন্ততঃ আমাৰ এই অঞ্চলত আমাৰ নতুন যুৱসকলক ফুটবল খেলৰ প্ৰতি এটা আকৰ্ষণ কৰিবৰ কাৰণে এটা সুযোগ পাইছোঁ আৰু এই খেল যিহেতু উচ্চ মানদণ্ডৰ খেল হয় আৰু খেল দেখাৰ জৰিয়তে আমাৰ সৰু সৰু উঠি অহা চামে ফুটবলৰ প্ৰতি আকৰ্ষিত হ'ব তেওঁলোকে নিজকে ফুটবলৰ কাৰণে প্ৰস্তুত হ'ব আৰু এই তেনেকৈ সুযোগ আমি পাইছোঁ সেইকাৰণে আমি খুব সুখী আৰু আমি ধন্যবাদ দিছোঁ ভাৰতীয় সৈন্য বাহিনীক কাৰণ খেল আচলতে তেওঁলোকৰ মাজতে অনুষ্ঠান হয় যদিও এতিয়া জনসাধাৰণৰ মাজতে ইয়াৰ খেল আনি জনসাধাৰণৰ মাজত এটা খেলৰ প্ৰতি অনুপ্ৰেৰণা দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে